মই এই কথাটো আপোনালোকক ক'লোৱে যে হীৰাহৰণীয়া প্ৰমীলাৰাণী এই কথাটো কৈছে আৰু প্ৰবীণ বৰাই কৈছে হীৰাহৰণীয়া ঘটনা হোৱাৰ আধা ঘণ্টা পিছত কেনেকৈ গৈ পালে আমাৰ গণসুৰক্ষা পাৰ্টিৰ তেওঁ এজন মুৰব্বী তেওঁ সেই সময়ত বিজনীত আছিলে বিশ্বাস নকৰে তেওঁলোকে কল ৰেকৰ্ড চেক কৰাত আগদিনাই কৈছিলে তেওঁ বিজনীত প্ৰগ্ৰাম হ'ব বিজনীৰ পৰা তেওঁ আহি থকা সময়ত হাউলি যেতিয়া পাৰ হৈছে তেতিয়াই ঘটনা ঘটিছে ঘটনা ঘটাৰ লগে লগে আমাৰ মুৰব্বীক আমি জনাব লাগিব আমি ফোন কৰাৰ লগে লগে তেওঁ লগে লগে ভবানীপুৰ হৈ তেওঁ ঘটনাস্থলীত উপস্থিত হৈছে আধা ঘণ্টাৰ ভিতৰত গতিকে হীৰাহৰণীয়া এই কথাটো আপোনালোকক আগতে কৈছোঁ হীৰাহৰণীয়াৰ যিটো উত্থান এই উত্থান চাই পেলাই BPFৰ ভূমিকম্প উঠি গৈছে BPFৰ ভৰিৰ তলত মাটি নাই যাৰ কাৰণে পাকে প্ৰকাৰে হীৰাহৰণীয়া আৰু হীৰাহৰণীয়াৰ দলক দোষাৰোপ কৰাৰ কাৰণে চেষ্টা চলাই আছে দুখ আৰু পৰিতাপৰ বিষয় পিছদিনা ৰাতিপুৱা ঘটনাস্থলীত হালবাৰী সমষ্টিৰ প্ৰাৰ্থী BPFৰ প্ৰাৰ্থী জয় মুছাহাৰী BPFৰ প্ৰাক্তন সভাপতি লোহিত মুছাহাৰীক আমি সেই ঘৰত উপস্থিত পাইছোঁ যি সময়ত ৰাতি 7টাৰ পৰা লকডাউন ৰাতিপুৱা 7টালৈকে সেই সময়ত জয় মুছাহাৰীয়ে ৰাতিপুৱা সেই ঘৰত 6:30 বজাত বিস্কুটৰ কাৰ্টন চাহপাত চেনি লৈ কেনেকৈ উপস্থিত হ'ল তেওঁ সেই সময়ত বিস্কুটৰ কাৰ্টন ক'ত পালে আমাৰ প্ৰশ্ন আৰু সেই সময়ত গৈ যোৱাৰ পিছত জয় মুছাহাৰী সেই ব্যক্তিজনক লৈ সাংবাদিক পাতি কৈছে তেওঁ BPFৰ বুথ কমিটিৰ এজন সভাপতি কিন্তু দুখৰ বিষয় তেওঁ সেই ঘৰত যাই সম্পূৰ্ণ ড্ৰামা কৰিছে আমাৰ সন্দেহ হৈছে উক্ত ঘটনাৰ লগত BPF নিশ্চিতভাৱে জড়িত নহ'লে সেই মানুহজনে ৰাতিপুৱা যিদিনা ঘটনা ঘটাৰ লগে লগে এডিশ্যনেল এছপিৰ তাতে সাংবাদিক বন্ধুসকলে আপোনালোকৰ সন্মুখত তেওঁ ষ্টেটমেণ্ট দিয়ে তেওঁ কোনো দলৰ লগত জড়িত নহয় ৰাতিপুৱাৰ লগে লগে সেই মানুহটো BPFৰ সেই ব্যক্তিসকল যাই পোৱাৰ পিছত তেওঁ কেনেকৈ ক'লে মই এজন বুথ কমিটিৰ সভাপতি আকৌ সিদিনাই সন্ধিয়াত আপোনালোকৰ আগত আকৌ ষ্টেটমেণ্ট দিছে যে মোক লৈ কোনো ৰাজনৈতিক যাতে নকৰে মই কোনো দল নকৰোঁ মই এজন সাধাৰণ মানুহ MP নিৰ্বাচনৰ আগত মই BPF কৰিছিলোঁ MP নিৰ্বাচনৰ পিছৰ পৰা মই কোনো BPF নকৰোঁ এজন সাম্প্ৰদায়িক এই কথা আজি নতুন নহয় আপোনালোকে জানে 2014 চনৰ 1 মে তাৰিখে তেওঁ 30 এপ্ৰিলত সাম্প্ৰদায়িক বক্তব্য দিয়াৰ লগে লগে তেওঁ কৈছিলে মিয়া মানুহ আমাক ভোট দিয়া নাই সেই ঘটনা কমিউনেল বক্তব্য দিয়াৰ লগে লগে 1 মে তাৰিখে নৰসিংবাৰীত 2 মে তাৰিখে নানকে খাগৰাবাৰীত ধাৰাসাৰভাৱে দিন দুপৰতে গুলিয়াই 40 জনকৈ মানুহ মানে হত্যা কৰিছে নিৰীহ মানুহক হত্যা কৰিছে ঠিক তেনেকৈ 22 ফেব্ৰুৱাৰী 2020 চনত ওদালগুৰি খাইৰুল ইছলামক হত্যা কৰা হ'ল তাতো BPFে ড্ৰামা কৰিলে আমাৰ BPFৰ কৰ্মী হয় এই ঘটনাটো তেওঁলোকে মানে এইটো ক'ব বিচাৰিছে নেকি তেওঁলোকে যে অবৰো মানুহক হত্যা কৰাৰ লগে লগে তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈ পেলাই তেওঁলোকৰ BPFৰ কৰ্মী হিচাপে লৈ পেলাই অবৰো ওপৰত দোষাৰোপ কৰিব বিচাৰিছে প্ৰবীণ বৰাই BPFৰ সাধাৰণ সম্পাদক তেওঁ ঘটনাস্থলীত আহাই নাই তেওঁ কোকৰাঝাৰৰ পৰা সাংবাদিক পাতি কেনেকৈ ক'ব পাৰে যে আমাৰ BPFৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰিলে এই কথাত বুজা যায় যে BPFৰ একদম ওপৰৰ পৰা তল খাপলৈকে এই ঘটনা সম্পূৰ্ণভাৱে তেওঁলোকৰ ভিতৰত জানাজানি হৈছে আৰু এইটো তেওঁলোকে যে নাটক ৰচনা কৰিছে ইয়া নিশ্চিত গতিকে আমি আপোনালোকৰ জৰিয়তে এটাই কথা ক'ব বিচাৰিছোঁ যি সময়ত প্ৰয়োজন আছিল যে মানুহজনক কোনে গুলিয়াইছিল কি কাৰণত গুলিয়াইছিল এই কথা আমি সিদিনাও কৈছিলোঁ আপোনালোকৰ জৰিয়তে যে আমি সমূহ দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক সকলো মিলি পেলাই আমি প্ৰশাসনক দাবী উত্থাপন কৰিব লাগে এই ঘটনাৰ লগত কোনো জড়িত আছে তদন্ত কৰি পেলাই অতি সোনকালে তদন্ত কৰি পেলাই তাক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে আমি দাবী কৰিছিলোঁ এইটো কিন্তু সেই সময়ত BPFে তাক লৈ ৰাজনীতি কৰি আছে গতিকে আমি BPFক ধিক্কাৰ দিছোঁ গৰিহণা দিছোঁ লগতে প্ৰশাসনক মই আকৌ আমাৰ বাক্সা প্ৰশাসনৰ ওপৰত আমাৰ এটা আস্থা আছে আমাৰ বিশ্বাস আছে গতিকে আমি বাক্সা জিলা প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ এই ঘটনাৰ লগত কোনে জড়িত আছে অতি সোনকালে তদন্ত কৰি পেলাই উলিয়াব লাগে তেতিয়াহে দুধ কা দুধ পানী কা পানী নিকাল যায়গা আমি গম পাম কোনে জড়িত আছে তাতে যিয়ে জড়িত নহওক তাক দৃষ্টান্তমূলক শাস্তি দিব লাগে আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ লগতে আপোনালোকে জানে যে BPFে যি লেত্ৰা ৰাজনীতি কৰি আছে এই লেত্ৰা ৰাজনীতি এইবাৰ BTC বাকী সম্পূৰ্ণভাৱে গেটো BPFৰ যে অৱস্থা ভূমিকম্প হৈ গৈছে BPFৰ যে অৱস্থা নাই ইয়া আপোনালোকে জানে কাৰণ BPFে যোৱা 17টা বছৰে দুৰ্নীতিৰ পাহাৰ কৰিলে ভ্ৰষ্টাচাৰ দুৰ্নীতি হিটলাৰী শাসন কৰিলে যাৰ কাৰণে সৰ্বসাধাৰণ জনতা এইবাৰ তাৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে আগ্ৰহী হৈছে সেই খবৰ ইতিমধ্যে তেওঁলোকে তাতে গৈ পোৱাৰ কাৰণে আজি BPFে পাগলৰ দৰে কি কাম কৰিব কি কৰিলে অবৰো মানুহ ভয় খাব ভয় ভাবুকিত তেওঁলোকে এই আৰম্ভ কৰিছে কাৰণ আপোনালোকে জানে 2000 BTCত যিমান কেইটা চুক্তি হৈছে 4 দফীয়া চুক্তি হ'ল এই চুক্তিত যেতিয়াই চুক্তি হয় তেওঁলোকে কয় চুক্তি হ'লে BTCত শান্তি হ'ব 1996ত চুক্তি হৈছিল BSc চুক্তি
শান্তি ঘূৰি অহা নাই। 2003 চনত BTC চুক্তি হৈছে হাগ্ৰামা মহিলাৰ নেতৃত্বত শান্তি হ'ব বুলি কৈছে। 2003 চনত চুক্তি হোৱাৰ পিছত আপোনালোকে জানে 2003 চনত চুক্তি হোৱাৰ পিছত আকৌ 2008 চনত ওদালগুৰিত সাম্প্ৰদায়িক দংগ, 2012 চনত চিৰাং কোকৰাঝাৰত, 2014 চনত নাৰায়ণগুৰি নৰসিংবাৰীত, আকৌ 2020 চনত আকৌ চুক্তি হ'ল BTR চুক্তি। সেই সিদিনা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কোকৰাঝাৰত আহি ক'লে এতিয়া BTCত কোনো ধৰণৰ অবৈধ অস্ত্ৰ নাই, BTAত শান্তিৰ বাতাবৰণ হৈ যাব BTR চুক্তিৰ জৰিয়তে। আমি সঁচাকৈ আঁকোৱালি লৈছিলোঁ, সঁচাকৈ BTAত অস্ত্ৰৰ ঝনঝনি বন্ধ হৈ গ'ল নেকি? কিন্তু এতিয়া প্ৰশ্ন আমাৰ সেই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ যে BTAত এতিয়াও হাজাৰ হাজাৰ অবৈধ মাৰণাস্ত্ৰৰ ঝনঝনি চলি আছে, নহ'লে কেনেকৈ প্ৰাণজিৎ দাসক গুলিয়ালে, ক'ৰ পৰা হাতিয়াৰ পালে, কোনে হাতিয়াৰ যোগান ধৰিলে? গতিকে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, অসম আমাৰ BTCৰ শাসক ৰাজ্যপাল মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ অতি সোনকালে BTAত এই অবৈধ অস্ত্ৰ জব্দ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আমি দাবী কৰিছোঁ যে BTAত যাতে এই প্ৰাণজিৎ দাসৰ গুলিয়ে শেষ গুলি হয়, ইয়াৰ পিছত যাতে কোনো ধৰণৰ BTAত অশান্তিৰ পৰিৱেশ সৃষ্টি নহয়, তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ যে BTAত বাৰে বাৰে যদি অবৰোধৰ ওপৰত এই ধৰণে টাৰ্গেট কৰা হয়, হত্যালীলা চলা হয়, তেতিয়াহ'লে এটা সময়ত BTAত অবৰোধ ৰাইজ অতিষ্ঠ হৈ পেলাই ইয়াৰ কাৰণে ৰাজপথত ওলাই আহিবলৈ বাধ্য হ'ব।